নমস্কাৰ। কেনে আছে আপোনালোক? হ'ব চাগে ভালেই আছে আৰু সদায় ভালে থাকক। ময়ো ভালেই আছোঁ। আজি মই মোৰ জীৱনৰ তৃতীয়খন কাব্যগ্ৰন্থ উত্তৰ বিচাৰিৰ পৰা এটি কবিতা পাঠ কৰিবলৈ লৈছোঁ। কবিতাটিৰ শিৰোনাম ভৱিষ্যত প্ৰশ্নবোধকৰ দৰে। কবিতাটো কেনেকুৱা হৈছে জনাবলৈ নাপাহৰিব। ভৱিষ্যত প্ৰশ্নবোধকৰ দৰে, যাৰ সমাধান নিজেই কৰিব লাগে। প্ৰশ্ন সস্তা, উত্তৰ বহুমূলীয়া। কংকলসাৰ জীৱবোৰ কৰ্কশ শব্দৰে বিৰাজমান। ভৱিষ্যত অস্থিৰ ৰহস্যময় ভেদভংগা। সংগ্ৰামী জীৱন আদি চিৰন্তন। বিচিত্ৰ দ্বিধাময় ধৰিত্ৰী। কাইলৈ পৰিৱৰ্তন কি হ'ব? ৰচিব পাৰে জানো কোনোবাই? শেষৰ পৰা আৰম্ভ, ভৱিষ্যত ক'ত? কাইলৈ নে আজি? ভাবি ভাবি এদিন হ'ব অতীত। পাব জানো তাৰো কোনো নিৰ্দিষ্ট চিহ্ন? ভৱিষ্যত প্ৰশ্নবোধকৰ চিহ্ন। সহজ নহয় ইয়াৰ অৰ্থ। আমন্ত্ৰিত অতিথি আমি, পাৰ হয় মালতী বিচাৰি। অকালতে হেৰুৱা মিঠাকৈ সপোনটি দৃষ্টিনন্দন সেউজ পথাৰত পাব জানো বিচাৰি? ধন্যবাদ।